বেষ্ট ডাইলগ। হেল্ল' গাইজ, মই বিকি, আপোনালোকে চাই আছে অসম বিকি শ্ব' ইউটিউব চেনেল। আজি মোৰ লগত আছে কোন বানেগা কৰলপতি। এই ডাইলগটোতো মনত আছে সকলোৰে। ডাইলগটো কোনে কৈছিল? আপুনি? Amitabh Bachchan, the great Amitabh Bachchan, মোৰ all time favorite. Yes. আপোনাক কেইটামান প্ৰশ্ন সুধিব বিচাৰোঁ। Yes. তাৰ আগতে মানে আপোনাৰ বায়োগ্ৰাফিটো মই ল'ব বিচাৰোঁ। Okay, হা। ফাৰ্ষ্ট আপোনাৰ ঘৰ? মোৰ ঘৰ অৰিজিনেল মই উজান বজাৰত আৰু এনেই এতিয়াতো থাকোঁ বেলতলাত থাকোঁ। পিছে ঘৰত কোন কোন আছেনো আপোনাৰ? ঘৰত মোৰ মা দেউতা মই আৰু মোৰ স্কুলিং হৈছিল তোমাৰ মই স্কুলিং কৰিছিলোঁ আপোনাৰ ডন বস্কো, গুৱাহাটীৰ ওৱান অফ দ্য মষ্ট প্ৰমিনেণ্ট স্কুলছ। আৰু মোৰ কলেজ লাইফটো মোৰ আইকনত মই কমাৰ্চ পঢ়িছিলোঁ। তাৰপিছত মই গ্ৰেজুৱেশ্যন কৰিলোঁ BBA তোমাৰ কেলকাতাৰ পৰা, ছেইণ্ট পিটাৰ্ছ কলেজৰ পৰা। তাৰপৰা মই তোমাৰ আকৌ MBA কৰিলোঁ তোমাৰ ছিকিম মালিপাল ইউনিভাৰ্চিটিৰ পৰা। আৰু এপাৰ্ট ফ্ৰম ডেট মই NDTVৰ পৰা মাছ কমিউনিকেশ্যনো কৰিলোঁ। আৰু তাৰ বাহিৰে সৰু সুৰা কেইটামান কৰ্চো কৰিলোঁ। চ' সেই আৰু তেনেকৈ। পিছে ঘৰত মতা নামটো কি আপোনাৰ? চুমকু। Yes. তো আপোনাৰ ডেট অফ বাৰ্থ? মোৰ 21 অক্টোবৰ। তো লাষ্ট কুৱেশ্যন এইটো হ'ব, মানে মোৰ কুৱেশ্যন নহয়, এইটো অডিয়েঞ্চৰ কুৱেশ্যন। Exactly, হা। তো এইটো হ'ল ছিংগল নে মিংগল? Right now I'm single. Very soon I may mingle. আচ্ছা, কৈ দিছোঁ নেক্সট ইয়াৰ মোৰ বিয়া 2021ত। তোমাৰ তাৰ পিছৰ কুৱেশ্যনটো হ'ল বলিউডৰ জাৰ্ণিৰ বিষয়ে অলপ জনাব। বলিউডত কেনেকৈ কাম কৰিলে? ফাইন। ফাৰ্ষ্টতে বলিউডৰ কোৱাৰ আগতে মই আমাৰ অসমৰ কেনেকৈ ষ্টাৰ্টিং কৰিলোঁ মই সেইখিনি কথা কৈ লওঁ। আচ্ছা, এইটো 2013 তোমাৰ ছেপ্টেম্বৰৰ কথা। আমাৰ অসমৰ মানে এজন খুব প্ৰখ্যাত অভিনেতা জ্যোতি নাৰায়ণ নাথ ছাৰ, এখন NSD এলুমনি, তেখেতৰ লগত এখন প্ৰথম মানে তেখেতৰ লগত এখন প্লে এখন আছিল, নাটক এখন আছিল তেখেতৰ, নাটক প্ৰশ্নবোধক। সেইখন প্লে মানে তেওঁৰ লগত মই জড়িত আছিলোঁ মানে ওতঃপ্ৰোতভাৱে। চ' তেতিয়া মানে 2013 ছেপ্টেম্বৰৰ ঘটনা। চ' সেই প্লেখনৰ লগত মই যেতিয়া প্ৰথম জড়িত হ'লোঁ, তেতিয়া মোৰ এনেও মই সৰুৰ পৰাই মই অভিনয়ৰ লগত মই মানে এক্টিং সৰুৰ পৰাই মই ভাল পাওঁ। ধৰা মই আগতে মই ধৰা মানে অমিতাভ বচ্চনৰ মিমিক্ৰি কৰিছিলোঁ বা সৰু সুৰা নাটক চাটক কৰিছিলোঁ। কিন্তু মানে ধৰা 2013 মানে ফুল ফ্লেজেডলি মানে তেতিয়া মানে প্ৰথম সেই নাটকখনৰ থ্ৰুৱেদি মই মানে আহিলোঁ এইটো লাইনত। কিন্তু য়েছ, মোৰ লাইফৰ ফাৰ্ষ্ট যোনটো বিগ ব্ৰেক আছিল 2013 অক্টোবৰ মাহত, যেতিয়া আমাৰ মানে ব্ৰজেন বৰা ছাৰ, অসমৰ প্ৰথম একশ্যন ছুপাৰষ্টাৰ, তেখেতৰ সান্নিধ্য লাভ কৰিলোঁ। তেখেতৰ এখন এক্টিং স্কুল আছিল স্বপ্নিল ক্ৰিয়েশ্যন, তাতে মই তোমাৰ 6 মান্থছৰ কোৰ্চ, এক্টিঙৰ কোৰ্চ এটা কৰিলোঁ। আৰু চাইমেলটেনিয়াছলি তেখেতৰ লগত মই তেখেতৰ বিভিন্ন ধৰণৰ যিবিলাক শ্বৰ্ট ফিল্ম আছিল, তেনেকৈ ধৰা সোণোৱালী বেলি, পোহৰৰ দিশলৈ এখোজ, আমাৰ ঘৰ, সাৰথি। চ' তেনেকৈ আৰু ধৰা তেখেতে বিভিন্ন তোমাৰ হিন্দী চিৰিয়েলবিলাকৰ লগত তেখেতৰ লগত বিভিন্ন মই ধৰা তোমাৰ নেশ্যনেল হুকআপৰ কাৰণে ধৰা তোমাৰ PPC DDK নৰ্থ ইষ্ট, ধৰা তোমাৰ কিষাণ চেনেল আৰু তোমাৰ বিভিন্ন হিন্দী চিৰিয়েলত তেখেতৰ কাম কৰিলোঁ। যেনেকৈ ধৰা তোমাৰ সুনেৰে ধুপকে ছাঁও মে, গীত গাতা চল, নয়া দৌৰ, পূজা অৰ্চনা, মেৰা গাঁও মেৰা ধৰম, জিন্দগী কি মেহক, জিনে কি ৰাহ, দূৰ নাহি মঞ্জিল, সত্য কাম। এনেকৈ মই কমেও 10খনমান চিৰিয়েলত কাম কৰিলোঁ মানে দূৰদৰ্শনৰ। আৰু ঠিক তেনেকুৱাকৈ মই ধৰা তোমাৰ চাইমেলটেনিয়াছলি মই এখন ফিচাৰ ফিল্মতো কাম কৰিলোঁ। সেইখনৰ ডাইৰেকশ্যন আছিল তোমাৰ অজিত গিৰি, আৰু সেইখনৰ নাম আছিল পাপুৱে প্ৰেম নকৰে। আৰু তাৰ বাহিৰে ধৰা পগলি বুলি এখন অসমীয়া চিনেমাত মই এটা কেমিও কৰিলোঁ। আৰু তাৰ বাহিৰে তোমাৰ এখন মণিপুৰী ফিল্মো কৰিলোঁ, এবাৰ নেকি ৱাৰী, সেইখন যেনিবা ৰিলিজ পোৱা নাই। চ' সেই জাৰ্ণিটো মোৰ 2013 পৰা 2017 আমাৰ অসমত মেক্সিমাম কাম মই 90% কাম আমাৰ ব্ৰজেন বৰা ছাৰৰ লগতে কৰিছোঁ। আৰু তাৰ বাহিৰে মই কেইখনমান মেগা চিৰিয়েলতো মই এপিছডিক মানে তোমাৰ ধৰা 3-4টা বা 5টা খণ্ড তেনেকৈ কৰিছোঁ। ধৰা যেনেকৈ ধৰা এখন খুব পপুলাৰ চিৰিয়েল আছিল ভাড়াঘৰ, তাৰপিছত ধৰা অপৰাধ, ভয়, ইটো বহুতো, বোৱাৰী নম্বৰ 1, অভিযান, ইয়ে দোস্তি। চ' তেনেকৈ ধৰা এপিছডিক কিছুমান মানে হেৰি কৰিছিলোঁ, মানে খণ্ড কৰিছিলোঁ। আৰু সেইকেইখনৰ কিন্তু ডাইৰেক্টৰ বেলেগ আছিল হা। আৰু সেই আৰু তাৰ বাহিৰে মই তাৰ উপৰিও মই তোমাৰ তেতিয়া বলিউডত কেতিয়া গ'লা? তাৰপিছত বলিউডত গ'লোঁ 2017 জুলাই মাহত। তো জুলাইত মানে ধৰা যিহেতু মোৰ এটা এক্সপিৰিয়েঞ্চ এটা হৈ গ'ল 4 বছৰমান কাম কৰা, মই ভাবিলোঁ কিয়নো এটা ভাল ধৰা এটা লাৰ্জাৰ প্লেটফৰ্ম এটা কাম কৰিব হ'লে আমি ধৰা অসমত কাম কৰি থাকিলেতো নহ'ব, বাহিৰত গ'লেহে আচল স্ক'পটো পাম। চ' 2017 মানে মই বলিউডলৈ উৰা মাৰিলোঁ। বলিউডত যাই ফাৰ্ষ্ট আপোনাৰ কি অভিনয়টো কি আছিল? চিৰিয়েল নে বেলেগ কিবা শ্বৰ্ট ফিল্ম কিবা? এক্সেক্টলি, মই ফাৰ্ষ্ট কৰিছিলোঁ তোমাৰ টু বি ফ্ৰেংক, মই তাৰমানে যিবিলাক বলিউডৰ ধৰা নতুন চিনেমাবিলাক যে ৰিলিজ হয়, ফ্ৰাইডে ৰিলিজ হয়তো চিনেমাখন। তো ফ্ৰাইডে ফাৰ্ষ্ট শ্ব' যিবিলাক মানে বম্বেত এটা বিৰাট ফেমাছ চিনেমা হল এটা আছে, গেইটি গেলেক্সি বুলি, ওৱান অফ দ্য মষ্ট বেনবাৰ আছে। তাতে মই গৈ পেলাই ফ্ৰাইডে ফাৰ্ষ্ট শ্ব' যিবিলাক ইউটিউব চেনেল আহে, ধৰা বলিউড স্পাই, বলিউড টচন, ফিল্মি ফিভাৰ, বলিউড হাংগামা, মুভি টকিজ,
তো তাতে মই ফ্ৰাইডে ফাৰ্ষ্ট শ্ব' চিনেমাখন চাই পেলাই তাৰ ওপৰত মই ৰিভিউ কৰোঁ আৰু তাতে মোৰ মানে এটা টেগ এটা লাগিছিল মানে ফাষ্ট এণ্ড ফিউৰিয়াছ মেন মই মানে এখন ফিল্মৰ ৰিভিউ মানে ষ্টৰি স্ক্ৰিপ্ট স্ক্ৰীন প্লে মিউজিক ডাইৰেকশ্যন ভিজুৱেল এপিল গোটেইখিনিৰ কথা 2.5 মিনিট 2 মিনিট বা 3 মিনিটৰ ভিতৰত মানে একদম পুৰা সামৰি মানে বিৰাট স্পীডত মানে গোটেইখিনি কৈ দিওঁ আৰু এতিয়ালৈকে তোমাক মই জনাব পেলাই সুখী হ'ম যে এতিয়া ধৰা মই বৰ্তমান যদিও গুৱাহাটীত আছোঁ এতিয়াও মই এতিয়াতো বাৰু খুব চিনেমাটো ৰিলিজে পোৱা নাই বাৰু হা যেতিয়া মই আগতে গুৱাহাটীতো আহোঁ ভেকেশ্যনছৰ কাৰণে তেতিয়া মই ফিল্মৰ ইয়াৰ পৰা ফিল্মৰ ৰিভিউ কৰি পেলাই তালৈ পঠাই দিওঁ টিল ডেট টোটেল মই 75খন চিনেমা এতিয়ালৈকে ৰিভিউ কৰিলোঁ আৰু অকল নট অনলি গেটি গেলেক্সি আৰু তাতে ধৰা তোমাৰ বিভিন্ন ধৰা মাল্টিপ্লেক্স যিবিলাক হল আছে তাতো গৈ মই ৰিভিউ দিওঁ কিন্তু মেইনলি গেটি গেলেক্সিতে মই ৰিভিউ কৰোঁ আৰু তুমি এটা কথা সুধিছিলা মই ফাৰ্ষ্টতে য়েছ একজেক্টলি মই 3খন শ্বৰ্ট ফিল্মো কৰিলোঁ মানে তোমাৰ আই মিন শ্বৰ্ট ফিল্ম মই 3খন প্লে কৰিছিলোঁ এখন চচুৰ দামাত এখন বাপ লাও লাখো পাও আৰু এখন তোমাৰ আমাৰ হেৰি কোৰ্ট মাৰ্শ্বেল আৰু চচুৰ দামাতখন তোমাৰ কৰিছিলোঁ মই জলি ছাৰ বুলি মোৰ এজন খুব ভাল বন্ধু তেখেতৰ আণ্ডাৰত মই সেইখন চচুৰ দামাতখন কৰিছিলোঁ আৰু এজন খুব মই মুম্বাইত গৈ পেলাই মই এক্টিং ক'ত শিকিছোঁ সেইটো মই কৈ দিছোঁ ফাৰ্ষ্টতে মই শিকিছিলোঁ তোমাৰ ড্ৰিম কেচাৰ এক্টিং স্কুলবিলাকত ড্ৰিম কেচাৰ এক্টিং স্কুলত মই তোমাৰ এটা মানে ডিপ্ল'মা কোৰ্চ এটা কৰিছিলোঁ তোমাৰ মানে 3 মাহৰ কাৰণে চ' ভিকি চোপ্ৰাত মানে মানে তাৰ মানে ডাইৰেক্টৰ আছিল আৰু খুব মোৰ ভাল মানে 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 ভাল তেখেতৰ ভাল সান্নিধ্য হৈ গ'ল তাৰপিছত মই আপোনাৰ এইটো কি বুলি কয় কেডেন্স থিয়েটাৰ মুম্বাইৰ মানে যোনজন মানে ফাউণ্ডাৰ মানে অংশু ছাৰ হা তেখেতৰ লগত মানে মোৰ মানে তেখেতক মই সুমন্দা বুলি মাতোঁ তেখেতৰ সান্নিধ্য লাভ কৰিলোঁ 2018ত চ' তেওঁৰ লগতো এখন প্লে কৰিলোঁ তোমাৰ বাপ লাও লাখো পাও আৰু তেখেত মানে তেখেতে য'ত তেখেতে কেডেন্স থিয়েটাৰ মুম্বাই মানে মুম্বাইত মানে ওৱান অফ দ্য মষ্ট প্ৰমিনেণ্ট থিয়েটাৰ গ্ৰুপছ তাৰমানে চবেই চিনি পায় মানে চ' তেওঁৰ সান্নিধ্যত আহি পেলাই তেওঁৰ লগতো এখন নাটক কৰিলোঁ তাৰমানে বাপ লাও লাখো পাওঁ আৰু প্ৰথম নাটকখন আছিল জলি ছাৰৰ লগত তোমাৰ এইখন চচুৰ দামাত আৰু এখন মই নাটক কৰিছিলোঁ কোৰ্ট মাৰ্শ্বেল মোৰ এটা চিন আছিল তাত তো মোৰ ছেকেণ্ড কুৱেশ্যন হ'ল আমি আপুনি অসমৰ মানুহ মানে অসমীয়া চ' আমি অসমীয়া ফিল্ম ৰিভিউ নকৰি আপুনি যে বলিউডৰ ফিল্মবোৰ ৰিভিউ কৰে তেনেকুৱা নহয় একচুৱেলি মানে তুমি মানে তাৰমানে কি অসমীয়া চিনেমা মই এনেকুৱা নহয় যে মই ৰিভিউ কৰা নাই মই খুব কম চিনেমা ৰিভিউ কৰিছোঁ এতিয়ালৈকে এখন হ'ল মিছন চাইনা এখন তোমাৰ ৰত্নাকৰ এখন তোমাৰ এইখন কি বুলি কয় কাঞ্চনজংঘা খুব কম কৰিছোঁ হা পপুলাৰ চিনেমা একজেক্টলি আৰু 3খনে ব্লকবাষ্টাৰ চিনেমা হা কিন্তু এনেকুৱা নহয় একচুৱেলি কি হয় জানা আমাৰ অসমীয়া ফিল্মৰ প্ৰথম কথা মাৰ্কেটটো বহুত কম হা মই অসমীয়া চিনেমাৰ ৰিভিউ নকৰিলেও মই তাৰমানে কি অসমীয়া চিনেমাৰ এটা সময়ত তাৰমানে মই এক্টিং লাইনত অহাৰ আগতে মই এটা সময়ত মানে মই পেপাৰত লিখিছিলোঁ মানে আৰ্টিকেল লিখিছিলোঁ মই এজ এ চিনি জাৰ্নেলিষ্ট মোক বহুতে চিনি পায় মই আপোনাৰ বিভিন্ন পেপাৰ ধৰক আপোনাৰ চেণ্টিনেল হওক ট্ৰিবিউন হওক আপোনাৰ ইষ্টাৰ্ণ ক্ৰনিকল নৰ্থ ইষ্ট টাইম মেঘালয়া গাৰ্জেন দ্য হিলছ টাইম আছাম পোষ্ট বিভিন্ন পেপাৰত মই অসমৰ যোনবিলাক আৰ্টিষ্ট আছিল তাৰমানে লাগে আপকামিং আৰ্টিষ্ট হওক বা এষ্টাব্লিছ আৰ্টিষ্ট হওক এক্টৰ ছিংগাৰ ডাইৰেক্টৰ প্ৰডিউচাৰ তোমাৰ ধৰা বিভিন্ন যোন ধৰা মানে আমাৰ এই ক্ষেত্ৰটোৰ লগত জড়িত আছে তেওঁলোকৰ ওপৰত মানে ইভেন এণ্ট্ৰপ্ৰিনিয়ৰ তেওঁলোকৰ ওপৰতো মই মানে ধৰা লিখিছিলোঁ আৰু ইনফেক্ট মোৰ কমেও 300ৰ ওপৰতো আৰ্টিকেল ওলাইছিল মানে বিভিন্ন নিউজ পেপাৰত এইটো মই তোমাক কৈ আছিলোঁ 2014 মানৰ ঘটনা 14, 15, 16 মানৰ ঘটনা তো বিভিন্ন পেপাৰত মানে সেইখিনি টাইমত মোৰ চাইমেলটেনিয়াছলি বিভিন্ন এক্টৰ এক্ট্ৰেছ ছিংগাৰ ডাইৰেক্টৰ প্ৰডিউচাৰ কোৰিঅ'গ্ৰাফাৰ তেওঁলোকৰ ওপৰত মোৰ মানে আৰ্টিকেল ওলাই আছিল তাৰপিছত ধৰা মোৰ বিভিন্ন কামত মই ব্যস্ত হৈ যাব লগা হ'ল চ' তেনেকৈ ধৰা টাইম নাপাওঁ এতিয়াও লিখোঁ কিন্তু খুব কমি গৈছে ধৰা আৰু তুমি এটা কথা জানিব পেলাই সুখী হ'বা যে মই এতিয়ালৈকে 3খন কিতাপ এতিয়ালৈকে লিখিছোঁ প্ৰথম কিতাপখন হ'ল মোৰ অল টাইম ফেভৰেট হিৰো অমিতাভ বচ্চনৰ ওপৰত ছেকেণ্ডখন তোমাৰ আমাৰ অসমৰ প্ৰথম চিৰুসেউজ অভিনেতা ব্ৰজেন বৰা ছাৰৰ ওপৰত থাৰ্ডখন আমাৰ হাৰ্টথ্ৰব আমাৰ মানে কি বুলি বুকুৰ আমুঠু জুবিন দাৰ ওপৰত জুবিন গাৰ্গ হা তো মোৰ ছেকেণ্ড কুৱেশ্যন হ'ল এইটো দিছ ইজ নট মাই কুৱেশ্যন দিছ কুৱেশ্যন ইজ অডিয়েঞ্চ অ'কে ফাইন হা তো আমাৰ বলিউডত ইমান ভাল ভাল এক্টৰ আছে এক্ট্ৰেছ আছে চ' আপুনি আমাৰ অমিতাভ বচ্চনৰ বিগ ফেন কিয় হ'ল আচ্ছা এইটো ভাল কথা সুধিলা য়েছ একজেক্টলি যিহেতু মোৰ বয়সৰ ল'ৰাবিলাক সাধাৰণতে ধৰা তোমাৰ শ্বাহৰুখ খান ছলমান খান আমিৰ খান বা অক্ষয় কুমাৰহঁতৰ বেছি ফেন হয় বা ধৰা সঞ্জয় দত্ত হা কিন্তু চোৱা এতিয়া মই যেতিয়াৰ পৰা চিনেমা চাইছোঁ তাৰমানে একদম সৰু কম বয়সৰ পৰা যেতিয়া মই স্কুলত এডমিশ্যন লোৱাই নাছিলোঁ তেতিয়াৰ পৰাই মানে মোৰ ঘৰত আগতে তোমালোকে মনত আছে নাই নাজানো আগতে VCR আছিল তাৰপিছতে CDটো বহুত পিছত ওলালে তেতিয়া মানে আগতে মোৰ দেউতাই তাৰমানে সেই যেতিয়া আছিলে তেতিয়া মানে সেই আগতে পুৰণা যিবিলাক ফিল্ম আছিল ধৰা শ্বেহেনশ্বাহ গংগা যমুনা সৰস্বতী তুফান অগ্নিপথ আজকা অৰ্জুন হম চ' তেনেকৈ সেই পুৰণা ফিল্মবিলাক খুব আনিছিল তাৰমানে VCRত সেই তেতিয়াৰ যুগতে মই ধৰা সেই শোলে দিৱাৰ জঞ্জীৰ আমাৰ এন্থনী ডন সেইবিলাক চিনেমা চাইছিলোঁ চ' অট'মেটিকলি সেই মানুহজনৰ প্ৰতি এটা মানে কি বুলি কওঁ মানে ভাল লগা হ'ল মানে আৰু অমিতাভ বচ্চন মানে কেনেকুৱা এক্টৰ ধৰা লাৰ্জাৰ দেন লাইফটো তেওঁৰ ধৰা সেই ডায়লগ ডেলিভাৰী
আৰু যিহেতু তেখেতে বেছি ধৰা একশ্যন চিনেমা বেছি কৰিছিল চ' সেই চিনেমাবিলাক যিকোনো সৰু সৰু বাচ্চা এটাই যেতিয়া ডাঙৰ হয় সি ধৰা মাৰপিট কৰা এই মানে একশ্যন থকা চিনেমা গুলীয়াগুলি সেইবিলাক মানে তোমাৰ অলপ বেছি ভাল পায় তো তাৰপিছত তেখেতৰ এখন চিনেমা চালোঁ মই খুদা গাৱা সেইখন ফিল্মৰ পিছত তেওঁ মানে 5 বছৰ গেপ লৈছিল সেই খুদা গাৱা ফিল্মৰ পিছত মানে তেখেতে যেতিয়া ব্ৰেক লৈছিল তাৰপিছত মই সেইখিনি টাইমত তাৰমানে মই যোনখিনি টাইমত অমিতাভ বচ্চনে চিনেমা কৰা নাছিল সেইখিনি টাইমত মই তেওঁৰ পুৰা ডাই হাৰ্ট ফেন হ'লোঁ সেইখিনি টাইমত মই আগতে পুৰণা যেতিয়া মানে মই ধৰা তোমাৰ মানে ঘৰত ধৰা VCR আনো এসপ্তাহমানৰ কাৰণে বা 10 দিনমানৰ কাৰণে অকল অমিতাভ বচ্চনৰ চিনেমাই আনো মানে চাবলৈ মানে তোমাৰ মানে তেতিয়াৰ দিনত ধৰা তোমাৰ শক্তি কুলি মৰ্দ যিবিলাক পুৰণা চিনেমা আছিল ধৰা আদালত তোমাৰ এই নমক হাৰাম এইবিলাক ফিল্ম মানে চব ধৰা ত্ৰিশূল কালা পত্থৰ এনেকৈ এইবিলাক চিনেমা আনি পেলাই মই পুৰা মানে পুৰা চাইছিলোঁ আৰু সেইখিনি টাইমত আৰু এতিয়াও মোৰ মনত পৰে মোৰ ধৰা মামাহঁতে যেতিয়া কেবল লৈছিল 94ত ফাৰ্ষ্ট আগতে মানে মই মামাহঁতৰ তাত গ'লে এমাহমান যেতিয়া মোৰ হাফ ইয়াৰলি এক্সাম শেষ হয় বা এনুৱেল এক্সাম শেষ হয় অমিতাভ বচ্চনৰ চিনেমা মানে একদম অমিতাভ বচ্চন মানে সদায় প্ৰতিটো দিনা অমিতাভ বচ্চনৰ ফিল্ম থাকেই তাৰমানে গম পালা তো মোৰ তাৰ পিছৰ কথা যে হ'ল আপুনি অমিতাভ বচ্চনক ফাৰ্ষ্ট কেতিয়া লগ পাইছিল অমিতাভ বচ্চন ফাৰ্ষ্ট লগ পাইছিলোঁ মই 2005ত মই দেউতাৰ লগত গৈছিলোঁ মুম্বাইত আৰু তেখেতৰ ঘৰৰ বাহিৰত লগ পাইছিলোঁ তেখেতৰ বাৰ্থডে আছিল সেইদিনা অক্টোবৰ 11 তো সেইদিনা ফাৰ্ষ্ট টাইম তেখেতৰ ঘৰৰ বাহিৰত লগ পাইছিলোঁ আৰু সেইদিনাই মই তোমাৰ KBCত মানে মই গৈছিলোঁ তাতে KBCত যোৱা চান্স পাইছিলোঁ তাৰমানে সেইটো মানে ফাৰ্ষ্ট মিটিং আছিল 2005ত আৰু চাইমেলটেনিয়াছলি মই 2012ৰ পৰা প্ৰতি বছৰে অমিতাভ বচ্চনৰ তেখেতৰ বাৰ্থডেত মানে মই গুৱাহাটীৰ পৰা মুম্বাইলৈকে যাওঁ প্ৰতি বছৰে তেখেতৰ বাৰ্থডে অকল বাৰ্থডে বুলিয়ে অমিতাভ বচ্চন একেৰ লগত বহি আমি যেনেকৈ কথা পাতি আছোঁ এনেকৈ কথা পাতিছেনে আপুনি কেতিয়াবা একেলগে বহি কথা পাতিব পৰা নাই কিন্তু ধৰা মানে তেখেতক যেতিয়া মই মানে যেতিয়া বাৰ্থডেত লগ পাওঁ তেখেতক ধৰা গিফ্ট দিব যাওঁতো তেখেতৰ ধৰা গিফ্টটো দি পেলাই তেখেতক সেৱা কৰোঁ ধৰা আশীৰ্বাদ লওঁ তেতিয়া 1 মিনিটমান কথা পতা হয় থিয় হৈ পেলাই কিন্তু মানে এনেকৈ বহি পেলাই সেইটো মানে কেতিয়াও হেৰি হোৱা নাই মানে তাৰমানে প্ৰথম কথা হ'ল তেখেত বিৰাট ডাঙৰ ছুপাৰষ্টাৰ ন আৰু ধৰা ময়ো ধৰা এজন ষ্ট্ৰাগলিং এক্টৰ যেতিয়ালৈকে তুমি সেই জেগাটো নোপোৱা সেই প্লেচটো নোপোৱা তুমি ধৰা যিকোনো এজন এক্টৰ লাগে অমিতাভ বচ্চন বুলি নহয় এজন ডাঙৰ ছুপাৰষ্টাৰ তোমাৰ শ্বাহৰুখ হওক ছলমান হওক আমিৰ হওক বা তোমাৰ অক্ষয় কুমাৰে হওক বা ঋতিক ৰোশনে হওক বা সঞ্জয় দত্তে হওক তুমি তেওঁলোকৰ সেই প্লেচটো পাব লাগিব মানে গম পালানে বা তুমি তেওঁলোকৰ প্লেচটো বুলি কোৱা নাই যে তুমি বলিউডত যদি তুমি চিনেমাত কাম কৰি থাকা তেতিয়াহ'লে তোমাৰ বহুত ইজি হয় বা তুমি ধৰা টেলিভিশ্যনত যদি তুমি লগত জড়িত থাকা মানে কাম কৰি থাকা মানে তেতিয়াহ'লে তোমাৰ এজন এক্টৰক লগ পোৱাটো অলপ কম্পেৰেটিভলি ইজি তাৰমানে আমিতো ধৰা সেই ষ্ট্ৰাগলিং ফেজটোতে আছিলোঁ না সেইটোৱে তো মোৰ তাৰ পিছৰ কথাটো হ'ল যে বলিউড ইণ্ডাষ্ট্ৰীলৈ আপোনাৰ মানে অমিতাভ বচ্চনলৈ ফিউচাৰ কি মানে কি আশা কৰিব ভৱিষ্যতৰ তাৰ পৰা আপুনি মানে কি ক'লা বলিউডত মানে এই আপোনাৰ অমিতাভ বচ্চনলৈ ফিউচাৰ কি আশা কৰিব তাৰ পৰা বা তাৰ লগত কিবা এটা মুভি ৰিলিজ কৰিব বা শ্বৰ্ট ফিল্ম বা গান এটা ৰিলিজ কৰিব তেনেকুৱা কি ফিউচাৰ আছে আপোনাৰ ৰ'বা সেইটো নহয় একচুৱেলি তেওঁৰ লগততো মই ফিউচাৰ তেনেকৈ একো নাই তাৰমানে কি তোমাৰ এইটো কি বুলি কয় এতিয়া অমিতাভ বচ্চন ইজ টু বিগ এ নেম চ' তোমাৰ তাৰমানে মই এতিয়া কেনেকৈ বুজাওঁ তাৰমানে চোৱা এতিয়া অমিতাভ বচ্চনৰ লগত মোৰ কোনো তেনেকুৱা হেৰি নাই যদি মই কালি পৰহি যদি মুম্বাইত যদি মই তেখেতৰ লগত যদি মই চিনেমা কৰিব পাৰিলেতো মোৰতো মানে কি বুলি কওঁ সেইটো মানে মই স্বৰ্গ পোৱাৰ নিচিনা কথা তুমি যদি মই এটলিষ্ট মই যদি তোমাৰ এখন এডভাৰটাইজমেণ্টতো যদি মই এটা চিনতো ওলাওঁ সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা চিনেমা কৰিব পাৰিলেতো ক'বই নালাগে আৰু আমি দেখাত মানে অমিতাভ বচ্চনৰ বিগ ফেন কেনেকৈ হ'ল মানে ঘৰৰ চাৰিওফালে তেওঁৰ ফটোবোৰ আছে সেইটো ব্লগ চেনেলত পাই যাব আপোনালোকে ব্লগ চেনেলটো দেখাম আপোনালোকক তো মোৰ লাষ্ট কুৱেশ্যনটো হ'ল অমিতাভ বচ্চনৰ বেষ্ট ডাইলগ অমিতাভ বচ্চনৰ বেষ্ট ডাইলগ মানে কি মোৰ এনেইতো অল টাইম ফেভৰেট মুভি শ্ব'লে হয় কিন্তু মই আটাইতকৈ হায়েষ্ট মই এডমায়াৰ কৰা চিনেমা হ'ল তোমাৰ দিৱাৰ ফিল্মখন মই আটাইতকৈ বেছি ভাল পাওঁ সেইখন চিনেমা মই এতিয়ালৈকে তোমাৰ ধৰা 70 বাৰমান চাইছোঁ আৰু অগ্নিপথো আছে অগ্নিপথো একদম আল্টিমেট চিনেমা ডাইলগ এটা বেষ্ট ডাইলগ মানে আপুনি সেইটো বাৰে বাৰে কৈ থাকে আচ্ছা অমিতাভ বচ্চনৰ মোৰ অল টাইম ফেভৰেট ডাইলগ হ'ল তোমাৰ এই দিৱাৰ চিনেমাৰে তোমাৰ সেই ডাইলগটো হ'ল তোমাৰ হেৰি যেতিয়া অমিতাভ বচ্চনে মন্দিৰত যায় প্ৰথম এইটো শুনাই দিছোঁ সংলাপটো আজ खुश तो बहुत होगे तुम देखो जो आज तक तुम्हारे मंदिर की सीढ़ियां नहीं चढ़ा जिसने आज तक कभी तुम्हारे सामने हाथ नहीं जोड़े वो आज तुम्हारे सामने हाथ फैलाए खड़ा है बहुत खुश होगे तुम बहुत खुश होगे कि आज मैं हार गया लेकिन तुम जानते हो कि जिस वक्त मैं यहाँ खड़ा हूँ वो औरत जिसके माथे से तुम्हारे मंदिर का पत्थर घिस गया वो औरत जिस पर जुम्म भरे तो उसकी पूजा बढ़ी वो औरत जो खुद जलती रही तुम्हारे मंदिर में दीप जलाती रही वो औरत जिंदगी और मौत के सड़क पे खड़ी है और ये तुम्हारी हार है हाँ ये तुम्हारी हार है कौन सा कसूर है क्या उसका जुर्म है कि वो मेरी माँ है क्या उसका जुर्म है उन्होंने मुझे जन्म दिया है क्या उसका जुर्म यह है कि मैं उसे प्यार करता हूँ ये किस बात की सजा दी जा रही उसे हम घर से बेघर हो गए मेरा बाप जीते जी मर गया मेरी माँ सुहागन होते हुए विधवा बन गई मैंने कभी तुमसे कुछ नहीं मांगा लेकिन आज मांगता हूँ हाँ आज पहली बार तुमसे कुछ मांग रहा हूँ
मेरे गुनाहों की सज़ा मेरी माँ को मत दो मैं अपने आप को तुम्हारे हवाले कर ला जो चाहे कर लो लेकिन मेरी माँ मुझे वापस दे दो मेरी माँ मुझे वापस दे दो मेरी माँ मुझे वापस दे दो थैंक यू सो मच মজা তামাম লাগিছে কিন্তু এইটো মানে একেবাৰে এই ডায়লগটো অনেষ্টলি কৈছোঁ এই ডায়লগটো মোৰ এনেই মই যদি থিয় হৈ পেলাই কওঁ এইটো মোৰ একচুৱেলি 10% হোৱা নাই মই বহুত মানে মাইল্ড ৱেট কৈছোঁ তাৰমানে জাষ্ট গম পাইছা নাই এইটো একচুৱেলি তথাপি মজা হৈছে এইটো মানে ষ্টেজত পাৰফৰ্ম কৰা ডায়লগ মই এইটো জাষ্ট নৰ্মেলি কৈছোঁ সেইটোৱে আৰু অমিতাভ বচ্চনৰ আৰু বহুত ডায়লগ আছে ধৰা এতিয়া অগ্নিপথৰ ধৰা হা ধৰা এইটো কি বুলি কয় নাম বিজয় দীনানাথ চৌহান পুৰা নাম बाप का नाम दीनानाथ चौहान माँ का नाम सुहासिनी चौहान गाँव माड़वा उम्र 36 साल 9 महीना 8 दिन और ये 16 घंटा चलो है आई आज शाम 6 बजे मौत के साथ अपना पेन मेरे इंग्लिश बोलता है आई মই কি ক'ম আৰু এনেকুৱা আৰু আৰু কৰিছোঁ কুলি ফিল্মৰ কৰিছোঁ কুলিও হা কুলিখন মানে অল টাইম ব্লকবাষ্টাৰ আছিল হা সেইখন চিনেমাতে তেওঁৰ এক্সিডেণ্ট হৈছিল बचपन से सर पे अल्लाह का हाथ और अल्लाह रखा है अपने साथ बाजू पे 486 का बिल्ला 20 नंबर का बीड़ी पीता हूँ काम करता हूँ कुली का और नाम है इकबाल हाथ जिसके सर पे एक बार पड़ जाए रहे ना उसके सर पे एक भी बाल তো মানে এতিয়া মোৰ মনত আহি আছে মই মানে বাস্তৱ মানে অমিতাভ বচ্চনৰ লগত কথা পাতি আছো নাই 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 এনেও মোৰ লাগি আছে চ' গাইজ আজিৰ ভিডিঅ' মানে এইখিনি আছিল ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্রাইব করবো য়েছ তো গাইজ বাই 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 বাই